लोकसभा बिसायख'थिनि खालारखौ फोसावना होनायनि उनावनो राजखान्थियारि हान्जाफोरा फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामनाया नोजोर बोथाव जादों। आसाम आरो बिटिआर हालामावबो गुबुन गुबुन राजखान्थियारि हान्जाफोरा गावबा गाव हान्जानि मावथि सोद्रोमाफोरखौ गोख्रों खालामनो नाजानायजों लोगोसे रायजो राजाफोरनि गोसोखौ बोनो नाजानाय नुनो मोन्दों। बेबादि समावनो 28 मार्च बृहस्पतिबारखालि क'क्राझार जिल्ला सिंनि फकिराग्राम बिटिसि बियाबनि सिङाव बिपिएफ हान्जाया बिसायख'थियारि फोसावदिं आफादखौ दाफुंनानै लायो। बिसायख'थियारि फोसावदिं आफाद दानाय बे मेलाव बिपिएफनि एमएलए रबिराम नार्जारी, बारग' मन्त्रि प्रमिला रानी ब्रह्म, एमसिएलए फारियै मुनमुन ब्रह्म, प्रकाश बसुमतारी आरो हान्जानि गुबुन गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। मख'जाथाव बाथ्रादि बिसायख'थियारि फोसावदिं आफाद दानाय मेलाव गुबुन गुबुन राजखान्थि हान्जानि सा 250निबो बांसिन मददगिरि रायजो राजाफोरा बिपिएफ हान्जायाव हाबो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै बारग' मन्त्रि प्रमिला रानी ब्रह्म आरो बिपिएफनि दैदेनगिरिया खौरां बिजोङाव ओरैबादि फोरमायो। দলটো কেনেকৈ আগবাঢ়িব দিনৰ কাৰণে তাৰ কাৰণে আজি ষ্টেৰিং কমিটি বনাবৰ কাৰণে আজি ইয়াত প্ৰগ্ৰেমটো কৰিছে। ভাল লাগিছে আৰু জইনিং প্ৰগ্ৰামো আছে। যিবিলাক অন্য দলত আছিলে তেওঁলোকে নিজৰ দলটো এৰি পেলাই আমাৰ দলত প্ৰগ্ৰাম কৰিবলৈ গৈছে। আমাৰ কাৰণে শুভজনক বাৰ্তা হয়। আচ্ছা বাইদেউ, ইতিমধ্যে মানে ইউপিপিএল দলৰ এজন ভিচিডিচি চেয়াৰমেনে টকাৰ ওপৰত শুই থকালৈ মানে গোটেই অসমতে বা ৰাষ্ট্ৰতে বিতৰ্ক চলি আছে, কি কয় এই ক্ষেত্ৰত? নাই, এইটো ভালেই হৈছে যদি লিডাৰবিলাকে পইচাই চিনি পায়। তেনেকুৱা লিডাৰক কৰাটো মই বেয়া পোৱা নাই। মানে যদি বাতৰিটো শুদ্ধ হয় কৰিব লাগে এনেকুৱা লিডাৰক কৰিব লাগে। ভাল হৈছে টকা ঘটাটো ইহঁতে ভাল। তো ঘৰৰ পৰা যদি পইচা দিবলগীয়া হয়, কিবা এটি স্কিম দিলে পইচা যদি লয়, এইটোতো ঠিক নহয় না, ঠিক নহয়। ভালে কৰিছে, অলপ উদঙাই দিয়াটো ভাল হৈছে। অলপ শিকক। বাইদেউ, ইতিমধ্যে ৰাইজে কেনেকুৱা বিপিএফক আঁকোৱালি লৈছে? এতিয়া ৰাইজেতো আঁকোৱালি লৈছে, কিন্তু কিছুমান আকৌ বুজি নোপোৱা মানুহো আছে। তেওঁলোকক আমি তেনেকুৱা ধৰণৰ তেওঁলোকে কেনেকৈ লৈছে, কেনেকৈ বুজিছে সেইটো মই নাজানো, আমি গম নাপাম। কিছুমান তেনেকুৱা ধৰণৰ আছে, মানে গণতন্ত্ৰৰ ভিত্তিটো তাকে বুজি নাপায়। ৰাইজে কেনেকৈ কাক ভোট দিব লাগে এইটো সঠিক সিদ্ধান্ত ল'বলৈ কেতিয়াবা ভুল কৰে। গতিকে এতিয়াতো ৰাইজ এনে ভাল আছে, মানে চবতে দিয়ে। আজি এইবাৰ দল যাত্ৰাই হোৱা নাই না, দলত ৰং খেলাই হোৱা নাই। মইতো ভাবিছিলোঁ চৰকাৰে কিবা মানা কৰিছে নেকি, কিয় ৰং খেলা নাই এইটোৱে ভাবিছিলোঁ মই। তাৰপিছত গম পালোঁ চৰকাৰৰ ফালৰ পৰা তেনেকুৱাতো নিষেধাজ্ঞা নাই, কিয় ৰং খেলা নাই। তাৰমানে সকলোৰে মনটো মৰা। আৰ্থিক সংকটত পৰিছে বুলি ক'ব। আৰ্থিক মানে ইকনমিটো একেবাৰে ডাউনফল হৈছে। সেইকাৰণে এই হোলীৰ সময়ত সকলোৰে মনটো একেবাৰে কিবা হৈ যায়। কিন্তু এইবাৰ একেবাৰে নিস্তব্ধ। ইয়াৰ পৰা বুজা যায় প্ৰমোদ বৰা তাৰমানে ভাল চৰকাৰ চলাই থকা নাই বুলি আপুনি ক'ব বিচাৰে? এইটোতো ৰাইজে কৈছে না, মই কি ক'বলৈ প্ৰয়োজন আছে। ৰাইজে কৈছে, ৰাইজে সিদ্ধান্ত লৈছে যে ইউপিপিএলৰ লগত থাকি আমাৰ ৰাইজৰ একো উন্নতি নহ'ব, সেইটো ৰাইজে সিদ্ধান্ত লৈছে। কমিটিৰ উদ্যোগত আমাৰ ফকৰাগ্ৰাম এমচিএলএ সমষ্টিৰ এৰিয়া লৈ আমাৰ যিটো আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে যিটো ইলেকশ্যন পৰিচালনা সমিতি, এই ইলেকশ্যন পৰিচালনা সমিতিটো গঠন কৰিলে। আৰু এই ইলেকশ্যন পৰিচালনা সমিতিটো আমাৰ প্ৰায় 75জনীয়া এটা ইলেকশ্যন পৰিচালনা সমিতি আজি চবৰে উপস্থিতিত সুস্থভাৱে এটা গঠন কৰি দিলে। মোক বিশেষকৈ সভাপতিৰ দায়িত্ব দিছে। মোক সভাপতিৰ দায়িত্ব দিয়াৰ কাৰণে মোৰ ওপৰত আস্থা বিশ্বাস ৰখাৰ কাৰণে মই হিচাপতে আমাৰ যিখিনি আমাৰ চেণ্ট্ৰেল কেন্দ্ৰীয় পৰ্যবেক্ষক তথা আমাৰ ব্লকৰ যিখিনি মানুহ আছে চবকে মই ধন্যবাদ যাচিছোঁ। আৰু আগন্তুক এই লোকসভা নিৰ্বাচনটো অতি সুস্থভাৱে যাতে চলাই লৈ যাব পাৰোঁ, তাৰ কাৰণে সকলো স্তৰৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় কমিটি, ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, আমাৰ বিভিন্ন লিডাৰ সকলোৰে মই সহায় সহযোগিতা কামনা কৰিছোঁ। চাওক, আজি আমাৰ জইনিং প্ৰগ্ৰামটো হয়, আমাৰ বহুত বেছি মানুহৰ জইনিং প্ৰগ্ৰাম আছিল। পিছত যোৱাকালি আমি সিদ্ধান্ত ল'লোঁ, যিহেতু আমাৰ ইলেকশ্যনৰ বতৰ,
আমি এতিয়া গাঁও পৰ্যায়ত যাব লাগে। আজি আমাৰ ইয়াতে প্ৰায় 250 মানুহৰ জইনিং হ'ল। আমাৰ 2000তকৈ মানুহ ওপৰত বেছি আছিল জইনিঙৰ। বাকী মানুহখিনি আমি য'ত য'ত যাৰ যাৰ প্ৰাইমাৰী আছে সেই প্ৰাইমাৰীত আমি এটাকে মিটিং কৰি তাতে আমি জইনিঙৰ ব্যৱস্থাটো আমি কৰিম। ৰাইজলৈ নতুন সভাপতি ৰণনীতি আপুনি নতুনকৈ কি বনায়? হয়, আমাৰ বহুতো বুদ্ধিজীৱী আছে, সেই বুদ্ধিজীৱীবিলাকক লৈ আমি ৰণনীতিখিনি আমি তৈয়াৰ কৰিম। তো ৰাইজক এটাই মই মানে কি জনাওঁ যে বৰ্তমান যি ভুল আমি কৰিলোঁ, বড়ো অনাবড়ো ৰাজনীতিও আমি কৰিলোঁ, পৰিৱৰ্তনৰ ৰাজনীতিও আমি কৰিলোঁ। বড়ো অনাবড়ো ৰাজনীতি কৰি আমি দুবাৰ আমাৰ লোকসভাত আমাৰ হীৰাচৰণীয়া ডাঙৰীয়াক আমি পঠালোঁ। এই যে হীৰাচৰণীয়া ডাঙৰীয়াই আমাৰ অনাবড়ো ৰাইজৰ কাৰণে কি কৰিলে কি নকৰিলে আপোনালোক সবেই জ্ঞাত, আৰু সেইখিনি আমাৰ ৰাইজে আৰু নকৰে, ভুলটো নকৰে। আৰু পৰিৱৰ্তনৰ শ্লোগান দি আমাৰ প্ৰমোদ বড়ো চৰকাৰ আহি আমাৰ ৰাইজৰ মাজত যিটো মাধামাৰ কৰিলে, ৰাইজক যিটো হাৰাশাস্তি কৰিলে, উন্নয়নৰ নামত যিটো ভাকভাওনা কৰিলে, অকল সিহঁতৰ ব্যক্তিগত সম্পত্তি আৰু ব্যক্তিগত পুঁজি লুটাৰ বাহিৰে আজিৰ ডেটত আমি যিটো অলপ আগতে আমাৰ বিধায়ক ছাৰে কৈছে যে এজন চেয়াৰমেনে পইচাৰ ওপৰত শুই থাকে আৰু সেই চেয়াৰমেনজনক আজি সিহঁতে ছাছপেণ্ড কৰিছে, দলৰ পৰা ছাছপেণ্ড কৰিছে। খুব লজ্জাজনক, নিন্দনীয় ঘটনা। আৰু এইবিলাক আমাৰ BPF-এ 17 বছৰ কালত কোনো এজন BPF-ৰ চেয়াৰমেনে পইচাৰ ওপৰত শুই নাছিল। তো মানে সিহঁতে পইচা দেখা নাছিল, আচলতে পইচা দেখা নোপোৱাৰ কাৰণে সিহঁতে নতুনকৈ পইচা দেখা পাইছে, সেইকাৰণে পইচাৰ ওপৰত শুই আছে। আৰু এইখিনি মানুহে ইতিমধ্যে বুজি পাইছে। আগন্তুক ভৱিষ্যতে সিহঁতক অগ্ৰাহ্য কৰিব বুলি মোৰ ধাৰণা আছে। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।